ঋতু কলিতা তেতিয়া চাইছোঁ তেখেতক চিনিয়ে নাপাওঁ নামটো আজিহে গম পাইছোঁ গতিকে তেখেতে যে এনেকুৱা ধৰণৰ যে আমাৰ আৰ্টিষ্টখিনিক যে এনেকুৱা ধৰণৰ অসভ্যালি কৰিব তাৰমানে কোনো আমি সহ্য কৰিব নোৱাৰোঁ সেইটো কাৰণে আমি আইন ব্যৱস্থা কৰিছোঁ যাতে হেল্ল' গাইজ কি খবৰটো গাইজ আজি আমি কথা পাতিম ঋতু কলিতাৰ বিষয়ে তো মোৰ ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে ঋতু কলিতাই ফেচবুক লাইভৰ জৰিয়তে মন্তব্য দিছিলে যে অসমৰ গায়ক গায়িকা শিল্পীসকলে বিহুৰ সময়ত যে গান পৰিৱেশন কৰিবৰ কাৰণে যিটো পইচা লয় বা মাননি লয় সেইটোক লৈ মন্তব্য দিছিলে আৰু ইয়াৰ পিছতে সকলো গায়ক গায়িকা ঋতু কলিতাৰ ওপৰত খুবেই খং উঠিছে আৰু অৱশেষত 94টা ছিংগাৰ লগ হৈ ঋতু কলিতাৰ এগেইনষ্টে এজাহাৰ দিছে তো এজাহাৰ দি উঠি সেই ছিংগাৰসকলে কি কৈছে ঋতু কলিতাৰ বিষয়ে সৰু ভিডিঅ' ক্লিপ আমি চাই লওঁ 90 চাব পাৰি 94 ইয়াতে ৰেজিষ্টাৰ হৈছে আৰু অসমৰ অকল আমি যিখিনি গুৱাহাটীত আছোঁ এইখিনি নহয় নলবাৰী শিল্পী সমাজ আৰু মৰাণত আমি তাত তাত গোচৰ দিছোঁ নলবাৰীত দিছে বিশ্বনাথ চাৰিআলিত দিছে একে সময়তে আমাতকৈ আগত দিছে আমি এইটো সময়ত ইয়াত দিছোঁ দিছোঁ থানাত কিন্তু বাকীবোৰ থানাত অলৰেডি গোচৰ কৰা হৈছে মই এখানে এটা কথা ক'বা পইচা পাতি লোৱা কথা যে কৈ আছে কোনোবা এজনে আৰ্টিষ্টে পইচা লৈছে তেখেত আৰ্টিষ্টজন সেই জেগাটো পাবৰ কাৰণে তেখেতে ভিডিঅ' এটা কৰিব লাগে চবেই জানে আপোনালোকে ভিডিঅ'টো কৰিব লাগে ভিডিঅ'টো কৰি 3 লাখ টকা খৰচ কৰি তেওঁ গানটো যদি চলে তেতিয়া কমিটিয়ে মাতে ৰাইট সেই পইচাখিনি ক'ৰ পৰা আহিব আৰু আমাৰ আৰ্টিষ্টখিনি যে সদায় যে আমি বিপদত পৰোঁ আমি নিজে নিজৰ পৰা পইচা তুলি পেলাই হেল্প কৰোঁ চবকে যিখিনি ক্ষেত্ৰত আপোনালোকে জানেই চাগৈ মই আগভাগ লওঁ চবেই আগভাগ লয় অৰুণদাস আজি ঢুকাই গ'ল সেই অৰুণদাসৰ খবৰ জানেনে কিবা অৰুণদাসে প্ৰথমবাৰ কি জানেনে দেখে তেখেতে কৈছে যে আমাৰ শিল্পীসকলে বিহুত বিনা পইচাত প্ৰগ্ৰেম কৰিব লাগে বিনা পইচাত আমি শ্ব' কৰিব লাগে তো আমি বিনা পইচাত শ্ব' কৰিলে আমি চলিম কেনেকৈ এইটো যুক্তিসংগত হৈছে নেকি আপোনালোকে ভাবিছে আৰু তেখেতৰ আচলতে তেখেতক মই চিনিয়ে নাপাওঁ আজি প্ৰথম মই তেখেতৰ যেতিয়া মই চিনি নাপাওঁ কাৰণ প্ৰথম যেতিয়া ঋতু কলিতা তেতিয়া চাইছোঁ তেখেতক চিনিয়ে নাপাওঁ নামটো আজিহে গম পাইছোঁ গতিকে তেখেতে যে এনেকুৱা ধৰণৰ যে আমাৰ আৰ্টিষ্টখিনিক যে এনেকুৱা ধৰণৰ অসভ্যালি কৰিব তাৰমানে কোনো আমি সহ্য কৰিব নোৱাৰোঁ সেইটো কাৰণে আমি আইন ব্যৱস্থা কৰিছোঁ যাতে কেতিয়াও যাতে দ্বিতীয় ব্যক্তি নোলায় আৰু গতিকে সেইটো কাৰণে আমি আজি আহিছোঁ থানালৈ দিছপুৰ থানালৈ গতিকে আমি শিল্পীখিনি সহযোগ কৰিছোঁ গতিকে তেওঁক গোটেই আমাৰ যিখিনি আমাক বেয়া ব্যৱহাৰ কৰি পেলাই আৰ্টিষ্টখিনি হেৰি কৰিছে গতিকে সেইখিনি আমি মানে আমাৰ কিন্তু তেখেতে ক্ষমা বিচাৰিব লাগিব আমাৰ